थैंक यू जुबेर सर। अभी हम लोग एरिना ओपनिंग करने जा रहे हैं। हमारा सीनियर रिटायर्ड पर्सन अर्जुन के महाराज। थैंक यू सर। ओपनिंग कीजिए, सब क्लैप कीजिए। थैंक यू। जोंनि ताइक्वान्डो टीम थाखाय बहुत एक्साइटेड दङ। प्लिज ग्रेसि
বক্সিঙৰ পৰা আৰম্ভ কৰি সবতকৈ প্ৰিয় খেল হয় টাইকোৱাণ্ডোটো কেৰাটে হওক বা অন্যান্য যিবোৰ খেল হওক আৰু তাক খুবেই ডিসিপ্লিন হিচাপে মানা হয় আৰু হিটোৰ কাৰণে সেলফ ডিফেন্সৰ ক্ষেত্ৰত টাইকোৱাণ্ডোকে ৰিকগনাইজ কৰা হৈছে যে টাইকোৱাণ্ডোৱে খুব বেষ্ট যিটোৰ দ্বাৰা আমি অকল এন্টাৰটেইন দিবলৈ নহয় নিজৰ জীৱনটোক এজন খেলুৱৈ হিচাপে গঢ় দিয়া মাত্ৰই নহয় যে এই টাইকোৱাণ্ডোৰ স্কিলৰ দ্বাৰা নিজৰ সেলফ ডিফেন্সটো কৰিব পাৰে সিৰিটো এইবোৰেই হয় ইয়াৰ মোৰ ল'ৰা কেনেকৈ ডক্টৰ হয় মোৰ ল'ৰা কেনেকৈ ইঞ্জিনিয়াৰ হয় মোৰ ল'ৰা কেনেকৈ মেনেজাৰ জীৱনত ভাল এটা কিবা কাম কৰে কোনবা বহু যিবোৰ কোৰ্স আছে গঢ়ি দিব পাৰো এইটোই আছিল মা দেউতাকৰ আগত Our red corner আছে Prijun Ajari from Kokrajhar and blue corner আছে Swati Bosumtari from Kokrajhar. Thank you, sir. बहुत बहुत धन्यवाद सर बहुत बहुत धन्यवाद थैंक यू सर In court number In court number 3, we are going to conduct cadet girls under 37 kg. Next participants. Court number 1 on cadet girls under 44 kg start. Participants are Sushmita Rabha Gwalpara, Karbet Boro Sunitpur, Anmol Roy Sunitpur, Marina D. Shira Gwalpara, Ayushi Bosumtari Sunitpur, Jubina Begum Tamulpur, Manisha Suktarhar, Rava Hasan. Gutaiken Khilorke, court number 1 on. after this match. Nancy Hajo, blue chest guard. In court number 3, we are going to conduct cadet women over 41 kg. And the participants are Okaparani Boro Tamulpur, Rimzim Gogol Saraideo, Suspita Soren Gosaigao, Amaboti Rava Hasong, Visita Rava Rabasong, Mira Kharia Saraideo, Lakiwani Salmai Saraideo, Minakshi Kanti Saraideo, Kalpana Swalkiari, Sonipur. Please get ready in court number 3. And the first match between Rimzim Gogoi Soraideo, blue chest guard, Suspita Soren Gosaigao, red chest guard. Please report in court number 3.
After this match, Hemamati Rabha from Blue Chase Guard versus Bijita Rabha. Kabir Boro, Blue Chase Guard, Anmol Rai, Anmol. Kabir Boro, Sonitpur, Blue Chase Guard. এটি বিশেষ ঘোষণা সকলো খেলুৱৈয়ে নখ কাটি আহে কোনো ধৰণৰ ইয়েৰিংছ আঙুঠি জাতীয় পিন্ধি নাহে কোড নাম্বার 2 সাজু হৈ থাকিব মার্লিনা দি সিরা গোৱালপাৰা ব্লু চেজ গার্ড আইওসি বসুমতাৰী মনিতপুৰ ৰেড চেজ গার্ড Please report in court number 2 after this match. কার্পেট বড় ব্লু চেজ গার্ড Deepamoni Naraha, Dhemaji Blue Chase Guard versus Dhitish Mitat Rabha, Goalpara Red Chase Guard. Please report in court number 2 after this match. সাজু হৈ থাকিব কোড নাম্বার 1 মার্লিনা দি সিরা গোৱালপাৰা ব্লু চেজ গার্ড ভার্সেস আইওসি বসুমতাৰী শোণিতপুৰ ৰেড চেজ গার্ড After this match, court number 3, Hemamati Rabha from Blue Chase Guard versus Bijita Rabha from Red Chase Guard. Get ready, court number 3. Bodoland Taekwondo Association এটা মানে Taekwondo Championship আমি অনুষ্ঠিত কৰিছো আৰু হেতু আজি 28তম হেয়া প্ৰত্যেক বছৰে হৈ থাকে গতিকে এই হিচাপে প্ৰত্যেক বছৰে হয় যেহেতু এইবাৰো আমি হেতু ইয়াত পাতিছো আৰু ইয়াত গটে অসমৰ প্ৰায় ডিস্ট্ৰিক্ট বিলাকৰো আহিছে আৰু বডোলেণ্ডৰ 5টা জিলাৰ 5টাই ইয়াত পাৰ্টিসিপেট কৰিছে মেঘালয়ৰ পৰাও ইয়াত পাৰ্টিসিপেট কৰিছে আগে পিছে আপোনাৰ নেপাল বা তেনেকুৱা ধৰণৰ ভূটান আৰু ৱেষ্ট বেংগল দাৰ্জিলিং সিকিম এওঁলোকে পাৰ্টিসিপেট কৰি থাকে কিন্তু এইবাৰ তেওঁলোকে অলপমান মানে বিভিন্ন এই কোভিডৰ ঘটনা কিবা কিবি হেতু লৈ তেওঁলোকে আহিব নোৱাৰিলে তথাপিও আমাৰ মানে মেঘালয়লৈকে সবে আহিছে উদ্দেশ্য হেতুৱে থাইকালণ্ড খেলুৱৈসকলক কেনেকৈ আমি এটা সুবিধা দিওঁ য'ত তেওঁৰ টেলেণ্টটো দেখুৱাব পাৰে আৰু ইয়াৰ পিছত তেওঁলোকে বিভিন্ন টেকনিকবিলাক তাত শিকিব পাৰে এটা বিভিন্ন ডিস্ট্ৰিক্টৰ যিবোৰ মানে খুব স্কিল্ড এক্সপাৰ্ট মানে খেলুৱৈসকল আহিব তাৰ পৰা জুনিয়ৰসকলে বহুতখিনি শিকিব পাৰিব ইয়াৰ পিছত বডোলেণ্ড টাইকোৱাণ্ডোৰ দ্বাৰাই আমি ষ্টেটৰ পিছত নেশ্যনেল লেভেলত আৰু ইয়াৰলৈকে ইণ্টাৰনেশ্যনেল মানে খেলুৱৈ মানে হিচাপেও আমি বহুত মানে পঠাব পাৰিছোঁ গতিকে সেই খেলবোৰৰ দ্বাৰা আৰু নতুন চামে তেনেকুৱা যিসকলৰ টেলেণ্ট আছে মানে তেওঁলোকে এই সুবিধাটো পাবগৈ অলিম্পিকলৈকে যোৱাৰ কাৰণে বডোলেণ্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা
মানে যিসকল খেলুৱৈ প্ৰডাক্ট হৈছে তেওঁলোকে অলিম্পিক মানে ট্ৰেইনিং লৈকে মানে যোৱাৰ সুযোগটো পাইছে আৰু আমি ভাবো মানে কেইবছৰমানৰ ভিতৰত মানে অলিম্পিক লৈকে আমাৰ ইয়াৰ পৰা মানে প্লেয়াৰ মানে যাব পাৰিব সেইটো আমি আশা ৰাখিছোঁ